নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ। অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম। যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যেই আপোনালোকৰ সৈতে পলিটিৰ 10টা পাৰ্ট আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ। এইটো 11 নম্বৰ পাৰ্ট। আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে এই পাৰ্টকেইটা চাব। মই তাতে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন আপোনালোকৰ বাবে ইনক্লুড কৰিছোঁ। এইটো 11 নম্বৰ পাৰ্ট। ইয়াতে আমি প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ, মৌলিক অধিকাৰৰ জনক বুলি কোনখন দেশক জনা যায়? উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰক মৌলিক অধিকাৰৰ জনক বুলি জনা যায়। মৌলিক অধিকাৰৰ জনক বুলি কোনখন দেশক জনা যায়? উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰক মৌলিক অধিকাৰৰ জনক বুলি জনা যায়। প্ৰিয় বন্ধু বান্ধৱীসকল, এটা কথা মই আপোনালোকক ইয়াতে কৈছোঁ যে সৰ্বপ্ৰথম ব্ৰিটেইনে 1215 খ্ৰীষ্টাব্দত মেগনা কাৰ্টা আইনৰ জৰিয়তে দেশৰ নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছিল। সেয়ে ব্ৰিটেইনক মৌলিক অধিকাৰৰ ফাউণ্ডাৰ বা জনক বুলি, জন্মদাতা বুলি কোৱা হয়। কিন্তু মৌলিক অধিকাৰৰ জনক বা পিতৃ বুলি যদি আপোনাক সোধে তেনেহ'লে উত্তৰটো হ'ব মৌলিক অধিকাৰৰ পিতৃ বা জনক আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু মৌলিক অধিকাৰৰ ফাউণ্ডাৰ বুলি যদি আপোনালোকক সোধা হয় তেনেহ'লে মৌলিক অধিকাৰৰ ফাউণ্ডাৰ হ'ব ব্ৰিটেইন। 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, আমেৰিকাই কিমান চনত সংবিধানৰ জৰিয়তে নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছিল? অৰ্থাৎ কিমান চনত আমেৰিকাই নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছিল? উত্তৰটো হ'ব 1791 চনত আমেৰিকাই সংবিধানৰ দ্বাৰা নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছিল। 1791 চনত আমেৰিকাই সংবিধানৰ দ্বাৰা নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছিল। 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, ভাৰতত সৰ্বপ্ৰথম কোনে মৌলিক অধিকাৰৰ দাবী উত্থাপন কৰিছিল? অৰ্থাৎ কোনে ভাৰতত প্ৰথমে মৌলিক অধিকাৰ লাগিব বুলি দাবী কৰিছিল? উত্তৰটো হ'ব যে ভাৰতত সৰ্বপ্ৰথম বাল গংগাধৰ তিলকে স্বৰাজ বিধেয়কৰ জৰিয়তে মৌলিক অধিকাৰৰ দাবী কৰিছিল। মনত ৰাখিব, অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ভাৰতত সৰ্বপ্ৰথম কোনে মৌলিক অধিকাৰৰ দাবী কৰিছিল? উত্তৰটো হ'ব ভাৰতত সৰ্বপ্ৰথম বাল গংগাধৰ তিলকে স্বৰাজ বিধেয়কৰ জৰিয়তে মৌলিক অধিকাৰৰ দাবী কৰিছিল। 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, কংগ্ৰেছে কোনখন অধিৱেশনত প্ৰথমবাৰ মৌলিক অধিকাৰৰ দাবী কৰিছিল? মানে কংগ্ৰেছে প্ৰথমবাৰ কেতিয়া বা কোনখন অধিৱেশনত মৌলিক অধিকাৰৰ দাবী কৰিছিল? উত্তৰটো হ'ব কংগ্ৰেছে 1931 চনত লাহোৰ অধিৱেশনত মৌলিক অধিকাৰৰ দাবী কৰিছিল। কংগ্ৰেছে 1931 চনৰ লাহোৰ অধিৱেশনত মৌলিক অধিকাৰৰ দাবী কৰিছিল। 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, ভাৰতৰ মৌলিক অধিকাৰৰ জনক বুলি কাক জনা যায়? অৰ্থাৎ ভাৰতৰ মৌলিক অধিকাৰৰ জনক বুলি আমি কাক ক'ব পাৰোঁ? উত্তৰটো হৈছে জৱাহৰলাল নেহৰুক ভাৰতৰ মৌলিক অধিকাৰৰ জনক বোলা হয়। জৱাহৰলাল নেহৰুক ভাৰতৰ মৌলিক অধিকাৰৰ জনক বুলি জনা যায়। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিব এইকেইটা আৰু পাৰিলে ভিডিঅ'টো 2-3 বাৰ চাব যাতে আপোনালোকৰ উত্তৰসমূহ মনত থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ফেচবুক পেজটোৰ সৈতে জড়িত হ'ব বিচাৰে তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ নামৰ এটা পেজ আছে, পেজটোৰ সৈতে জড়িত হ'ব পাৰে। তাতে মই ভিডিঅ'সমূহৰ লিংকসমূহৰ লগতে এক্সামিনেশ্যন ৰিলেটেড কিবা যদি ইনফৰমেশ্যন পাওঁ সেইবোৰ তাতে মই শ্বেয়াৰ কৰোঁ। 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, সংবিধান সভাই কাৰ নেতৃত্বত মূল অধিকাৰ সমিতি গঠন কৰে? অৰ্থাৎ সংবিধান সভাই আমি আগতে আপোনালোকক কৈছোঁ যে 22খন সমিতি গঠন কৰি দিছিলে আৰু সেই সমিতিসমূহৰ ভিতৰত এখন আছিলে মূল অধিকাৰ সমিতি বা মৌলিক অধিকাৰ সমিতি। এই সমিতিখনক কোনে নেতৃত্ব প্ৰদান কৰিছিল? উত্তৰটো হ'ব সংবিধান সভাই চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত মূল অধিকাৰ সমিতি গঠন কৰিছিল। সংবিধান সভাই চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত মূল অধিকাৰ সমিতি গঠন কৰিছিল। 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, মৌলিক অধিকাৰ সংবিধানৰ কোনটো ভাগত উল্লেখ কৰা হৈছে? অৰ্থাৎ আমাৰ যে মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰখিনি সংবিধানৰ কোনটো ভাগত আছে? ভাগ প্ৰথম ভাগ, দ্বিতীয় ভাগ, তৃতীয় ভাগ নে চতুৰ্থ ভাগত? উত্তৰটো হ'ব মৌলিক অধিকাৰ সংবিধানৰ 3 নম্বৰ ভাগত উল্লেখ আছে। অৰ্থাৎ ভাগ 3ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। মনত ৰাখিব, প্ৰশ্নটো গুৰুত্বপূৰ্ণ। 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, মৌলিক অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? অৰ্থাৎ মৌলিক অধিকাৰ কোনটো অনুচ্ছেদৰ পৰা কোনটো অনুচ্ছেদলৈ আমাৰ সংবিধানত উল্লেখ কৰা হৈছে? বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিছে। মনত ৰাখিব উত্তৰটো যে মৌলিক অধিকাৰ সংবিধানৰ অনুচ্ছেদ 12ৰ পৰা 35লৈ উল্লেখ আছে। কিমানৰ পৰা কিমানলৈ উল্লেখ আছে? যে মৌলিক অধিকাৰ সংবিধানৰ অনুচ্ছেদ 12ৰ পৰা 35লৈ উল্লেখ আছে। 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, মৌলিক অধিকাৰ কোনখন দেশৰ পৰা গ্ৰহণ কৰিছোঁ? অৰ্থাৎ আমি কোনখন দেশৰ পৰা মৌলিক অধিকাৰ গ্ৰহণ কৰিছোঁ? উত্তৰটো হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমি মৌলিক অধিকাৰ গ্ৰহণ কৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, বিভিন্ন কম্পিটিটিভ এক্সামত আহিছে। আপোনালোকে মনত ৰাখিব যে মৌলিক অধিকাৰ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছোঁ। 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, ভাৰতৰ সংবিধানৰ মেগনা কাৰ্টা বুলি কাক কোৱা হয়? এইটো বিভিন্ন পৰীক্ষাত আহিছে এই প্ৰশ্নটো।
এইটো অকমান আপোনালোকে গুৰুত্ব দি চাব যে ভাৰতৰ সংবিধানৰ মেগনা কাৰ্টা বুলি কাক কোৱা হয় উত্তৰটো হ'ব মৌলিক অধিকাৰক ভাৰতীয় সংবিধানৰ মেগনা কাৰ্টা বুলি কোৱা হয় মৌলিক অধিকাৰক ভাৰতীয় সংবিধানৰ মেগনা কাৰ্টা বোলা হয় প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ